নমস্কাৰ মোৰ নাম হল অনাজিত কৌশিক আৰু আপোনালোকে চাই আছে স্মাৰ্ট লাৰ্নিং ইউটিউব চেনেল তো আমি এই ভিডিঅটো ডিসকাশন কৰিম টপ 5টা কম্পিউটাৰ কোৰ্সৰ ওপৰত যোনকিটা কোৰ্স তোমালোকে যদি কৰা ঠিক আছে ইয়াৰ অকল কম্পিউটাৰ কোৰ্স বুলি নহয় বেলেগ কোৰ্সো থাকিব কি থাকিব কিনি তোমালোকে ভিডিঅটো শেষ হোৱালৈকে তোমালোকে চালে যদি তেতিয়া গম পাবা আৰু কাইন্ডলি ভিডিঅটো লাষ্টলৈকে চাবা বহুতখিনি ভাল ভাল টপিকৰ ওপৰত মই কভাৰ কৰিছো এই ভিডিঅটো ঠিক আছে আৰু তোমালোকে প্ৰথমবাৰ আহিছে যদি প্লিজ সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শেয়াৰ কৰি দিবা তো ষ্টাৰ্টিং কৰিছো ভিডিঅটো 1 পৰা 5 লৈকে কম এটো কথা নহয় যে প্ৰথমটো ভাল লাষ্টৰটো বেয়া এনেকুৱা কোনো কথা নহয় ফাৰ্ষ্টৰটো ভাল লাষ্টৰটো ভাল ঠিক আছে তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকৰ স্কিলছৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে কোনটো কোৰ্স কৰিলে বেটাৰ হয় ঠিক আছে প্ৰথমটো হল ডাটা এন্ট্ৰি অপাৰেটৰ তোমালোকে জবো কৰিব পাৰিবা এজ এ তোমালোকে যদি বিজনেছ কৰিম বুলি আছে বিজনেছটো লগাব পাৰিবা এই স্কিলছ ঠিক আছে আৰু তোমালোকে যদি এজ এ ফ্ৰিল্যান্সাৰ কৰিম বুলি আছে ফ্ৰিল্যান্সাৰ কৰিব পাৰিবা ঠিক আছে তিনটা স্কোপ আছে আৰু মই যিমান পাঁচটা কম সবতে তেনেকৈ সেম স্কোপ হয় তিনটাতে তোমালোকে স্কোপ পাবা আৰু তোমালোকে যদি কৰো বুলি ভাবিছে এটো পাঁচ সমহীয়া ডিপ্লোমা বা এবছৰীয়া ডিপ্লোমা এখন লোৱা যাতে তোমালোকৰ ইন ফিউচাৰ বেনিফিট হয় ঠিক আছে তো নেক্সট যোনটো কোৰ্স হয় হেটো তোমাৰ ওয়েব পেজ ডিজাইনিং আৰু ওয়েব পেজ ডিজাইনিংৰ তোমালোকে অবিয়াসলি জানা ওয়েব পেজ এটা বনাব লাগে ঠিক আছে ওয়েব পেজ মানে কি বস্তু হেতু তোমালোকে জানা ঠিক আছে তো ওয়েব পেজ ডিজাইনিংৰ এটা কোৰ্স কৰিব পাৰা যোনটো সমহীয়া বা 6 মান্থ বা 1 ইয়াৰ্ছৰ ডিপ্লোমাখন লবা যোনখন ডিপ্লোমা ললে তোমালোকৰ এটা বেনিফিট হয় ঠিক আছে আৰু তাৰ তোমালোকৰ ডাটা এন্ট্ৰি আৰু যোনটো ওয়েব পেজৰ কথা কৈছো এই দুটাতে তোমাৰ 30000 লৈকে ইনকাম কৰা সোৰ্স হয় এটা ঠিক আছে তোমালোকে যদি কৰো বুলি ভাবিছা 30000 টকা লৈকে ইনকাম কৰিব পাৰিবা এজ এ ফ্ৰিল্যান্সাৰ ঠিক আছে মানে এনেকুৱা নহয় যে ক'বা জব কৰা কথা নাই কোৱা মই তোমালোকে ঘৰত বহি 2 ঘণ্টা বা 3 ঘণ্টা দি দিলে এই দুটা যোনটো কোৰ্স হয় এই দুটা কোৰ্স কৰিলে তোমালোকে ইনকাম কৰিব পাৰিবা 30000 লৈকে ঠিক আছে তো ডিপেন্ড কৰিব তোমালোকৰ স্কিলছৰ ওপৰত তোমালোকৰ স্কিলছ যদি ভাল হৈছে তোমালোকে অবিয়াসলি 30000 ইনকাম কৰিব পাৰিবা হেতু ঘৰত বহি ঠিক আছে আৰু নেক্সটটো হল তোমাৰ মোবাইল ফটোগ্ৰাফি ঠিক আছে আজিকালি অবিয়াসলি তোমালোকে জানা বহুতখিনি মানুহে ফটোগ্ৰাফি কৰে ধৰি লোৱা DSLR লৈ পেলাই ফটোগ্ৰাফি কৰে বা ভাল এটা কেমেৰা লৈ পেলাই তেওঁলোকে ফটোগ্ৰাফি কৰে কিন্তু এটো এতিয়া এনেকুৱা এটা ভাল প্লেটফৰ্ম হৈ গৈছে মানে ডিজিটেল প্লেটফৰ্ম যোনটো হয় তো এনেকুৱা এটা ভাল প্লেটফৰ্ম হৈছে সবৰ কাৰণে স্কোপ হৈ গৈছে ঠিক আছে স্কোপটো এটা ধৰি লোৱা মোবাইল ফটোগ্ৰাফিৰো স্কোপ আহিছে যেনেকৈ সেম ঠিক আছে আমাৰ ইয়াতে তোমালোকে কৰিম বুলি ভাবিলে কৰিব পাৰা আমাৰ এতিয়া বৰ্তমান নতুন কোৰ্স এটা লঞ্চ হ'ব নেক্সট ইয়াৰ মানে 2020 ঠিক আছে 2020 নতুন এটা কোৰ্স লঞ্চ হ'ব ঠিক আছে সেই কোৰ্সটো তোমাৰ থাকিব মোবাইল ফটোগ্ৰাফি ওপৰত আৰু মোবাইল ফটোগ্ৰাফি উইথ তোমাৰ এডিটিংৰ ওপৰত থাকিব ঠিক আছে তো দুটা বস্তু একেলগতে কম্বাইন পাই যাবা তোমালোকৰ কাৰণে বহুত সুবিধা হ'ব তো মোবাইল ফটোগ্ৰাফিটো এনেকুৱা এটা বস্তু তোমালোকৰ ফটোগ্ৰাফি ফটো ক্লিক কৰাৰ পিছত তোমালোকে এটা ওয়েবসাইটত তোমালোকে বস্তুটো আপলোড কৰি দিব লাগিব আৰু তাৰ বিনিময়ত তোমালোকে ক্লিকৰ বিনিময়ত তোমালোকে পইচা আৰ্ন কৰিব পাৰিবা যেনেকৈ ইউটিউবত ধৰি লও সাবস্ক্ৰাইব বা লাইক কৰিলে বা মানুহে ভিউ মানে চালে তোমালোকে যেনেকৈ ইনকাম কৰে বুলি জানা সেম তেনেকৈ মোবাইলৰ ফটোগ্ৰাফি যোনটো তোমালোকে ফটো ক্লিক কৰিলা যোনখন ফটো তোমালোকে দিবা আপলোড কৰিবা সেই ফটোৰ বিনিময়ত তোমালোকে এটা এমাউন্ট পাই থাকিবা ঠিক আছে সেইটো এমাউন্ট পাই থাকিবা তাৰপিছত থাৰ্ড নম্বৰটো ক'লো ফৰ্থ নম্বৰটো হ'ল তোমাৰ যোনটো টেলি ERP9 উইথ GST হয় ঠিক আছে সেইটো এটা কোৰ্স হয় 6 মান্থৰ কোৰ্স হয় 1 ইয়াৰ্ছৰ কোৰ্স হয় 3 মান্থৰ কোৰ্স থাকে বাট মই কেতিয়া প্ৰিফেৰেবল নকৰো 3 মান্থৰ কোৰ্সত বিকজ 3 মান্থৰ কোৰ্সত একো শিকিব নাপায় ঠিক আছে 6 মান্থ বা 1 ইয়াৰ্ছৰ ডিপ্লোমাখন ল'বা আৰু তো সেই তেতিয়া কি হ'ব তোমালোকে এজ এ ফ্ৰিল্যান্সাৰ কাম কৰিব পাৰিবা বা জবো বহুতখিনি ওলাই থাকে তাত টেলিৰ ওপৰত ঠিক আছে টেলি GST যোনটো কোৰ্স হয় ঠিক আছে তাৰ ওপৰত বহুতখিনি জবছ ওলাই থাকে তোমালোকে হেতু কৰিব পাৰিবা আৰু এই যোনকেইটা কোৰ্স হয় মই গোটেইকেইটাৰ পাৰিলে ভিডিঅ' বনাম আৰু বনাই থোৱা আছে যদি তোমালোকে এই ভিডিঅ'টা চাইছা তেতিয়া ডেসক্ৰিপচনত পায়ে যাবা আৰু আই বাটনত দিয়ে দিম মই যোনকেইটা ভিডিঅ' বনাই থোৱা আছে আৰু যোনকেইটা নাই বনোৱা মই অবিয়াসলি বনাম আৰু ইন ফিউচাৰ তোমালোকে চাব পাৰিবা সেই ভিডিঅ'কেইটা কিন্তু তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু বেল বাটনটো মানে বেল বাটনটো অবিয়াসলি ক্লিক কৰিবা তেতিয়াহে তোমালোকে নটিফিকেশনটো পাবা আৰু তেতিয়া তোমালোকে গম পাবা যে মই ভিডিঅ' এটা দিছো বুলি আৰু সবতকে লাষ্ট নট দা লিষ্ট হেতু তোমাৰ ডিজিটেল মাৰ্কেটিং ঠিক আছে তো ডিজিটেল মাৰ্কেটিং এতিয়া গম পাই সব বস্তুৱে ডিজিটালাইজ হৈ গৈছে ঠিক আছে মাৰ্কেটিংটো এটা ডিজিটালাইজ হৈ গৈছে মানে ধৰি লও আগতে কি আছিল পেপাৰে বস্তুবোৰ মাৰ্কেটিং কৰে মানুহে কিন্তু আজিকালি কি হৈছে সব বস্তু বাই থ্ৰু মানে ইন্টাৰনেট হৈ গৈছে মানে তোমালোকে ফেসবুকত তোমালোকে এতিয়া আজিকালি দেখিব পাবা এড বিলাক দেখা পায় ঠিক আছে বা ফেসবুকত হওক বা গুগলত হওক বা ধৰি লও ইউটিউবতে হওক তো সবতে আজিকালি কি হৈছে ইন্টাৰনেটৰ থ্ৰু দি তেওঁলোকে কি কৰে আজিকালি এড দিয়ে আৰু ইন্টাৰনেট থ্ৰু দি এড দিয়াৰ কাৰণে কি হয় তেনেকুৱা যে মানুহ লাগে যোনে এই এডটো বনায় ঠিক আছে তো
তো এতিয়া বহুত কম আছে অসমত ঠিক আছে আৰু তোমালোকে যদি ভাবা এতিয়াই তোমালোকে এই বস্তুটো গ্যাপছ কৰা কজ এতিয়া বহুত ডিমান্ড হ'ব লাহে লাহে আৰু ডিমান্ড হলে তোমালোকৰ ডিমান্ডটো বাঢ়িব মানে তোমালোকে যদি এতিয়াই গৈ থোৱা তোমালোকৰ ডিমান্ডটো বাঢ়িব কজ তোমালোকে আগতে শিকি থোৱা মানে তোমালোকৰ এক্সপেৰিয়েন্স বেছি আছে দ্যাটছ ওয়াই এক্সপেৰিয়েন্সৰ বেচিছত তোমালোকৰ যোনটো পে হয় বা পেৰোল হয় বা যোনটো এমাউন্ট হয় বেছি পাবা আৰু এই গোটেইকেইটা তোমালোকে এজ এ ফ্ৰিলেন্সাৰ কৰিব পাৰিবা মানে ফ্ৰিলেন্সাৰ মানে তোমালোকে যদি ক'ৰবাত পঢ়ি আছা পঢ়ি থকা লগত এই কোৰ্সকেইটা কৰিব পাৰিবা এই কোৰ্সকেইটা কৰি তোমালোকে ভাল এটা আৰ্নিং কৰিব পাৰিবা ঠিক আছে তো ইমানে কথা আৰু যদি তোমালোকৰ ডেডিকেটেড মই ভিডিঅ'কেইটা দিমে কৈছোৱে তো সেইকেইটাত চাবা যোনকেইটা তোমালোকৰ কনফিউজ থাকে যোনকেইটা তোমালোকৰ কিবা ডাউট থাকে গোটেইখিনি সেই ভিডিঅ'কেইটাতে ক্লিয়াৰ হৈ যাব ঠিক আছে মই ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যনৰ লিংকত দি দিম তোমালোকে চাই ল'বা ডেছক্ৰিপশ্যনত ঠিক আছে অ'কে থেংক ইউ